গাইছ আৰু সকলোৰে খবৰ ভাল আৰু আজিৰ ভ্লগটো আৰম্ভ কৰিছোঁ পথাৰৰ মাজৰ পৰা হয় গাইছ পথাৰৰ মাজৰ পৰা মানে আৰম্ভ কৰাৰ কাৰণটো হ'ল গাইছ চবে গমে পাইছে বিহু আহি আছে আৰু গাইছ আমিও ইবেগে আৰু ভেলাঘৰৰ কামত লাগি গৈছোঁ আমাৰ লগৰ ইবেগে তো গাইছ ফুল জচুত আহি গৈছোঁ আৰু তো এতিয়া আজি 5 তাৰিখ হ'লে আজিকালি ভেলাঘৰৰ খুঁটিয়া পতাই নাই বা কাটিহে আছে আমাৰ এজনে তো এতিয়া আমি যাওঁ নাৰা চাৰাও কাটা নাই চাই থোৱা আছে যাই পেলাই গাইছ কাটি লওঁ তো দে ভিডিঅ'টো চাই থাকবি আৰু গাইছ ইবেগে আমি বনোৱা জেগাখিনি হৈছে এইখিনি গাইছ ইবেগে পথাৰে আৰু ইবেগে মজা এটা পুখুৰী আছে তো সেই আৰু চাই থাকবি তহঁতে বস্তু আৰু বাকী আজিতো নৰ্মেল ভাগ হ'ব আৰু গাইছ মজাকৈ এতিয়া বা চাহ কাটা ৰেডি মানে এটা বা আমাৰ কম হৈ আছে সেনেকৈ গ'ল হা কি হ'ব এতিয়া সেই বাট কম হৈ আছে সেই এটা দিলি অলপ কাবাৰ পৰাই কাৰোবাৰ পৰা এই পেটলাৰ পৰা আনিম এতলা হা এই বা সবুৰে থাকে ঘৰে ঘৰে তো গাইছ ঘৰে ঘৰে থাকে বহুত কষ্ট হৈছে গাইছ পুৰা ভিৰ গাইব লাগব এইটো ভিডিঅ'ত একদম পুৰা কষ্ট কৰি আজি এই ৰ'দত গাইছ কি কবি 10 দিনৰ কষ্ট 10 মিনিটত ঠিক হ'ব তো তাৰমানে গাইছ আমাৰ মানে এটা ভুল হৈ গ'ল আমি ভেলাঘৰটো বহুত সোনকালৰ পৰা বনাব লাগিছিল কিন্তু আমি আৰম্ভ কৰিছোঁ আজি আজি আহি পেলাই গাইছ আৰু আমি এক সপ্তাহ পিছত দি আহিম মানে এডোৰ স্কুল থাকে মোৰ টেনশ্যন নাই বাৰু তো এতিয়া তাকে ভেলাঘৰটো কি হ'ব এতিয়া ক'ব নোৱাৰোঁ নে কি ক'বা কেন ক'ব পাৰিম হা ক'ব পাৰিম কি হ'ব কি হ'ব মানে নেক্সট ৰবিবাৰে বনাম আৰু তো আমাৰ এই খুঁটাৰ কাম কৰি আছে আমি তিনিটা মেনেজাৰ আমাৰ এই ভেলাঘৰটো আমি তিনিটা মেনেজাৰ আমি মানে ইউ যিটো চিন্তা কৰে মই সেই চিন্তাই কৰোঁ সেই চিন্তাই কৰে মানে তিনিটা লগ লাগি আমি কৰিছোঁ তিনিটা পৰিকল্পনাৰে তো যদি দুটা চলি যদি বনায় তেতিয়াহ'লে হয়তো মোৰ অনেক নহ'ব পাৰে সেই আৰু ভেলাঘৰটো হ'ব এতিয়া নাৰাও কাটিব যাম লাহেকৈ চ' খুঁটিয়া চুটিয়াকেইটা পুতি লৈ তহঁতক লগ পাই আছোঁ তো গাইছ আমাৰ এইবাৰ ঘৰ বঢ়িয়াকৈ প্ৰায় আধা হ'ল কি হৈছে ক'ব নোৱাৰোঁ এইটো ঘৰে হৈছে নে কি হৈছে হালৰ এই ৰে কষ্ট কৰিছোঁ আৰু কি ভাল হৈছে তো গাইছ কি হয় ক'ব নোৱাৰোঁ মুঠতে কিবা এটা বনাইছোঁ আৰু ঘৰে হৈছে কি হৈছে গম নাপাওঁ কষ্ট কৰিছোঁ বনাইছোঁ আৰু গাইছ এতিয়া আমি নাৰা কাটিব যাওঁ ঘৰৰ এইবিলাক চব লগালোঁ মানে অলপ তো আমাৰ এইভাগে পেটলাই গাঁঠি আছে এতলা তাৰমানে পেটলা মানে এনেকৈ খাৱা পাই যদি গাইছ খাব মতা একেবাৰে ডাৱৰবোৰ বুলি ক'ব এতিয়া এতিয়া সি ভিডিঅ'টো জ্বলাগে দেখি গাইছ কি নাই মাঘৰ বিহু আহি আছে চবকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা দিলোঁ চ' গাইছ আমাৰ এইভাগে লহৰ আছে লহৰ মাঘ বিহুৰে কিবা ক'বা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অতি সোনকালে আৰু কি ক'ম আৰু তাৰমানে মানে চবৰে যাতে জীৱনটো ভাল হৈ যায় আৰু বেছি তো সেই আৰু বজাৰতে আমি নাৰা চাৰা কাটি আনিলোঁ তো গাইছ ইয়াৰ তো নাৰা চাৰা নামাব লাগে আৰু গাইছ ঘৰ এই হৈ আছে আৰু তাৰপিছত ঘৰৰ আৰু কাম কৰিম গাইছ গধূলা তো এতিয়া লগ চগ নাপাওঁ তো গধূলা নাৰা চাৰা নামি পেলাই যেতিয়া বেৰা চেৰা দিম তেতিয়াই লগ পাম আৰু গাইছ তো গাইছ সি কামে কৰি আছে 7:30 বজাত মই আহাই নাছিলোঁ গৰু আনিব গৈছিলোঁ তো বেৰা কি ৰেডি নেকি বেৰা এখন ৰেডি হৈ গ'ল আৰু বহুত ভাল লাগে গাইছ বহুত ভাল লাগে তো বাহুৰ অভাৱ আমাৰ তো সেই আৰু দেৰি হৈ গ'ল মই মানে দেৰি হৈ গ'ল আৰু ইও ক'ৰবাত এখন কাজ আছিল ইও তাতে বিলাব গ'ল অলপ তো আৰু এটা নাই সি তাত টিউশ্যন মৰছি আমি আছোঁ গাইছ তো সেই আৰু আমি দুয়োটা দিওঁ এইখিনি বস্তু তো ইয়া এখন বোলাই আৰু এখন ববা লাগব আজি যেকে এই দুখন দিয়াটো দিবাই লাগব আজি যেনেকৈ নহওক তো সেই গাইছ আৰু সেইখিনি কাম কৰি লওঁ দে আহুৰ অভাৱ এতিয়া ই আৰু মই অলছো বাঘ হাত আছোঁ মন বাঘ হাত দিব নে দিব লাগে হা দিব লাগে বাঘ তো যদি নেদে আৰু আমাৰ ঘৰ বনা সেই আধৰুৱা হ'ব আৰু আধৰুৱা মানে কি আৰু নহয় ঘৰ বেলেগৰ পৰা হ'লেও আছে কাটি দিব লাগিব গাইছ চোৰে কৰোঁ নেকি খবৰ পাই এইটো পাৰি এই গাইছ যিকেইটা বাঢ়ে বা কিন্তু বিজেলি বা লাগে আমাক তো ইয়াৰ পৰা চুৰ কৰি যাওঁ দে গাইছ সেই জীৱন নকাটা ঢকাটা কথা কওঁ মানে বাঁহ চাহ চুৰ কৰি আনিলোঁ আমাৰ বাঁহৰ পৰা মাৰি কি যে কওঁ বাঁহ চুৰ কৰাৰ এক্সপিৰিয়েঞ্চটো যাই থাক গৈ থাক কি কৰিম ইজন বাঁহ নাই আমাৰ ঘৰতো বেলেগৰ পৰা চুৰ কৰিব লগা আছিল এই জীৱন দে গাইছ তাৰপিছত যদি বেলেগে আহি পেলাই আৰু একো নাই গাইছ হ'ব এইকেইটা চলি থাকে তো যদি পিছ চাইডে সোমাই কি কৰিবি বেয়া কথা আকৌ কৰাই দেই হ'ব যৌ যাই থাক চুৰ কৰি আনিছোঁ নহৰু ঘূৰি কিনি আনা বুলি কবি 10 টকাকৈ কবি আমি খুজিছোঁ 10 টকাকৈ লাগব বুলি কৈছি 10 টকা তই দিবি 30 টকা দিতে বহুত
তাৰ ৰিয়েকশ্যনটো চাম ৰ কি বুলি কয় যে আমি এতিয়া কিনি আনিলোঁ 10 টকাকৈ কি হ'ব চুমান আমি 10 টকাকৈ কিনি আনা 30 টকা দিবি আজি তাৰমানে বহুত ৰাতি হৈ গ'ল ভ্লগ চকাৰ বাকী তাতে আধা আগত থৈ দিলোঁ এতিয়া আপোনাৰ 7টা বাজে আমাৰ নে কি লহৰ তো সেইকাৰণে আকৌ দেখাও নহ'ল সুমন কি ক এতিয়া ঘৰত যাই মাছ চাছ নাখাই হ'ল বাকী আৰু কাম শেষ দিয়াৰ বাকী তহঁতক পিছত দেখাই থাকিম আজি ইয়াতে শেষ কৰিলোঁ আৰু যদি আজি ভ্লগটো এইখিনি যদি ভ্লগ চাবলৈ গ'লে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি চব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিলেও ভাল বুলি কমেণ্ট মাতি দিব